নমস্কাৰ বন্ধুসকল, ভাৰতীয় সংবিধানৰ দ্বিতীয় খণ্ডটোলৈ আজি সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে মই ভাৰতীয় সংবিধানৰ প্ৰথম খণ্ডটো আলোচনা কৰিছোঁ। যদিহে আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই, ভিডিঅ'টো এবাৰ চাই ল'ব পাৰিব। আজি মই আলোচনা কৰিম ভাৰতীয় সংবিধানৰ দ্বিতীয় পাৰ্টটো। আজি আলোচনা কৰিম ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহ, যিটোক কওঁ আমি ফাণ্ডামেণ্টেল ৰাইটছ। সৰ্বপ্ৰথমে মোৰ পৰিচয় দিব ওলাইছোঁ। মোৰ নাম গোলাপ চাংমাই। মই BBA আৰু MBA কৰিলোঁ। বৰ্তমান এজন লেকচাৰাৰ হিচাপে কাম কৰি আছোঁ। লগতে মই 2016 চনত অনুষ্ঠিত হোৱা SI ৰিটেন ক্লিয়াৰ কৰাৰ উপৰিও দ্য আছাম ফৰেইনাৰ্ছ ট্ৰিবিউনেল 2019 চনত হোৱা গ্ৰেজুৱেট লেভেল এক্সাম ক্লিয়াৰ কৰিছোঁ। লগতে মই আৰু 2-3টা কম্পিটিটিভ এক্সাম প্ৰতিযোগিতামূলক পৰীক্ষা ক্লিয়াৰ কৰিছোঁ। মোক এজন ৰাইটাৰ বুলি ক'লেও বেয়া নহ'ব মই নিজকে, কিয়নো অসমীয়া প্ৰায় 10খন বাতৰি কাকতত লেখা মেলা কৰাৰ উপৰিও মই দ্য ইংৰাজী আছাম ট্ৰিবিউনত লেখা মেলা কৰোঁ। নিশ্চয় আপোনালোকে কেতিয়াবা মোৰ আৰ্টিকলছ পঢ়িবলৈ পাব। এতিয়া আজি আলোচনা বিষয়লৈ যাব ওলাইছোঁ। মই ভিডিঅ'বিলাক এটা এটাকৈ, কিয়নো টাইপ কৰি থাকিলে কিছুমান মোৰ অলপ সময়ৰ নাটনি হয়, কিয়নো কলেজতো যাব লাগে, বিশেষকৈ নিজেও পঢ়িব লাগে। সেইবাবে মই ফটো ক্লিক কৰি আপোনালোকক সম্পূৰ্ণ ডিটেইল আপোনালোকক আলোচনা কৰিব বিচাৰিছোঁ। মই ভাবোঁ বিষয়বোৰ সদায় পূৰ্ণকৈ ডিটেইলছত আলোচনা কৰিলে বেছি ভাল হয়, এটা MCQ হিচাপতকৈ। কিয়নো যদিহে ডিটেইলছ আলোচনা কৰা হয়, আপুনি ভিতৰত যিকোনো প্ৰশ্ন আহিলেও তাৰ উত্তৰ দিব পাৰিব। যদি MCQ টাইপত দিয়া হয়, তাৰ কিছুমান বস্তু মাজতে ৰৈ যায়, সেইবিলাক আপোনালোকে এনচাৰ দিব কেতিয়াও নোৱাৰিব। সেইবাবে মই ভাবোঁ বিতংকৈ বা এনেকৈ আলোচনা কৰিলে বেছি সুবিধা হ'ব বুলি মই ভাবোঁ। এতিয়া মৌলিক অধিকাৰ কথা ক'বলৈ আহিছোঁ, যাক ইংৰাজীত ফাণ্ডামেণ্টেল ৰাইটছ বুলি কোৱা হয়। আমাৰ মৌলিক অধিকাৰসমূহ ভাৰতীয় সংবিধানৰ কোনটো পাৰ্টছত আছে বুলি ক'লে 3 নম্বৰ পাৰ্টছত আছে। পাৰ্ট 3 নম্বৰ খণ্ডত আছে। ক'ৰ পৰা আৰম্ভ হৈছে বুলি ক'লে আৰ্টিকল 12ৰ পৰা আৰ্টিকল 35লৈকে আছে ফাণ্ডামেণ্টেল ৰাইট, যিটো আমি অনুচ্ছেদ 12 অনুচ্ছেদৰ পৰা 35 নম্বৰ অনুচ্ছেদলৈকে আমি ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে আলোচনা কৰিবলৈ পাওঁ, বা মৌলিক অধিকাৰসমূহ আলোচনা কৰা আমাৰ সংবিধানত অন্তৰ্ভুক্ত আছে। সেইটো মনত ৰাখিব। পাৰ্ট 3 আৰ্টিকল 12 to 35, যদি অসমীয়াত ক'বলৈ খণ্ড 3 অনুচ্ছেদ 12 পৰা 35 অনুচ্ছেদলৈকে মৌলিক অধিকাৰসমূহ বিস্তৃত আলোচনা কৰা আছে আমাৰ সংবিধানত। আমাৰ সংবিধানত কি হয়, আপোনালোকে জানে আমাৰ মৌলিক অধিকাৰ 6টা হয়। প্ৰথমতে আছে 7টা, কিন্তু কেতিয়া সেইটো কৰা হ'ল 44তম সংশোধনীৰ পৰা আমাৰ যিটো সম্পত্তি অধিকাৰটো বাতিল কৰা হয়, সেইটো আপোনালোকে নিশ্চয় জানে। সেইটো মনত ৰাখিব। 44তম সংশোধনীত আমাৰ মৌলিক অধিকাৰ যিটো সম্পত্তি অধিকাৰ আছিল, সেইটো আমাৰ বাতিল কৰা হয়। এতিয়া সেই 6টা আমাৰ মৌলিক অধিকাৰ কি বুলি ক'বলৈ গ'লে, প্ৰথমটো হৈছে সমতাৰ অধিকাৰ, দ্বিতীয়টো হৈছে স্বাধীনতা অধিকাৰ, 3 নম্বৰটো হৈছে শোষণৰ বিৰুদ্ধে অধিকাৰ, 4ৰ্থটো হৈছে ধৰ্মীয় স্বাধীনতা অধিকাৰ, 5মটো হৈছে শৈক্ষিক আৰু সাংস্কৃতিক অধিকাৰ, তাৰপৰা 6ৰ্থ আমাৰ যিটো 6 নম্বৰ হৈছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। ঠিক আছে। ইংৰাজীত ক'বলৈ গ'লে প্ৰথমটো হৈছে আমাৰ যিটো প্ৰথম আমি কওঁ সমতাৰ অধিকাৰ, ৰাইটছ টু ইকুৱেলিটি হয়, যিটো আৰ্টিকল 14ৰ পৰা 18লৈকে 18 নম্বৰ অনুচ্ছেদলৈকে আলোচনা কৰা হৈ আছে। দ্বিতীয়টো হয় ৰাইট টু ফ্ৰীডম, যিটো আমি অসমীয়াত কওঁ স্বাধীনতা অধিকাৰ। 3 নম্বৰটো হৈছে শোষণৰ বিৰুদ্ধে অধিকাৰ, যাক ইংৰাজীত আমি কওঁ ৰাইটছ এগেইনষ্ট এক্সপ্লইটেশ্যন। তাৰপিছত ধৰ্মীয় স্বাধীনতা অধিকাৰ, যিটো আমি কওঁ ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়াছ। তাৰপিছত আছে শৈক্ষিক আৰু সাংস্কৃতিক অধিকাৰ, যিটোক আমি কওঁ কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট। তাৰপিছত আহিলে শেষত সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, যাক আমি ৰাইট টু কনষ্টিটিউচনেল ৰেমিডিটিছ বুলি জানো। এতিয়া আমি আলোচনা কৰোঁ প্ৰথমৰ পৰা বিতংকৈ। প্ৰথম আছে সমতাৰ অধিকাৰ। সমতাৰ অধিকাৰ কি আছে? 1 নম্বৰ হৈছে আইনৰ চকুত সকলো সমান, যিটো অনুচ্ছেদ 14 বা আৰ্টিকল 14ত এইটো আলোচনা কৰা আছে। আইনৰ চকুত সকলো সমান, আমি কোনো ধনী দুখীয়া কথা নাই, আমি আইনৰ চকুত সকলো সমান হয়। দ্বিতীয়টো হৈছে জাতি বৰ্ণ ধৰ্ম ভিত্তিত বৈষম্যতা নিষিদ্ধকৰণ, এইটো আৰ্টিকল 15ত আছে, মনত ৰাখিব। নিয়োগৰ সাৰ সুবিধা সমতা, যাক আমাক চাকৰি ক্ষেত্ৰত সা সুবিধা সকলো যিটো সা সুবিধা থাকে, সেইটো অনুচ্ছেদ 16 নম্বৰ অনুচ্ছেদত আৰ্টিকল 16ত উল্লেখ আছে। তাৰপিছত অস্পৃশ্যতা বিলুপ্তিকৰণ, যা আমাৰ কিছুমানে যেনেকৈ আমাৰ আগতে বৰ্ণ বৈষম্য আছিল, সেই বৰ্ণ বৈষম্যসমূহ বিলুপ্তকৰণ হ'ল আমাৰ অনুচ্ছেদ 17 নম্বৰ অনুচ্ছেদত আছে। কোনো উচ্চ নিচ তেনে নহয়। তাৰপৰা বৈধ স্বত্ব বিলুপ্তিকৰণ আৰ্টিকল 18ত আছে, যিটো অনুচ্ছেদ 18 হয় আৰ্টিকল 18। বৈধ স্বত্ব বিলুপ্তিকৰণ আমাৰ যিবোৰ আগতে ব্ৰিটিছ ৰায় বাহাদুৰ, যিবোৰ মোগল সম্ৰাট বা ব্ৰিটিছসকলে দিছিলে কিছুমান উপাধি, ৰায় বাহাদুৰ, তাৰপৰা চাৰ্দা, এনেকুৱা ধৰণৰ কোনো তেনেকুৱা ধৰণৰ উপাধি আপুনি ল'ব নোৱাৰিব। বা যদিহে আপুনি আমাৰ ভাৰত চৰকাৰে প্ৰদান কৰা উপাধি
অবিহনে যদিহে ভাৰত চৰকাৰে সন্মত কৰে বাহিৰৰ উপাধি কিছুমান আপুনি বঁটা তেনেধৰণৰ উপাধিহে ল'ব পাৰিব নিজৰ ইচ্ছামতে বা আগৰ ব্ৰিটিছে বা মোগলে দিয়া কিছুমান বা আপোনাৰ আগৰ ৰজা মহোদয়ে দিয়া উপাধি আপোনালোকে গ্ৰহণ কৰিব নোৱাৰিব। তাৰপৰা আহিলে স্বাধীনতা অধিকাৰ। এই স্বাধীনতা অধিকাৰটো আলোচনা কৰা হৈছে অনুচ্ছেদ 19 পৰা অনুচ্ছেদ 22 ভিতৰত। প্ৰথমটো হৈছে আত্মপ্ৰকাশ বা আৰু বাক স্বাধীনতা, সভা আন্দোলন আৱাসিক আৰু নিৰাপত্তা বৃত্তিগত। এইটো অনুচ্ছেদ 19ত আলোচনা কৰা আছে। নিজৰ আত্মপ্ৰকাশ, বাক স্বাধীনতা, সভা আন্দোলন আৱেগিক আৰু নিৰাপত্তা বৃত্তিগত। অনুচ্ছেদ 19ত এইটো আলোচনা কৰা আছে, মনত ৰাখিব। তাৰপিছত দোষী অসন্তুষ্টি প্ৰকাশৰ সপক্ষে সুৰক্ষা। আপোনাৰ যদি কোনোবাই এনে মিছাতে আপোনাক দোষী সজায় তাৰ ওপৰত আপুনি এইটো প্ৰতিকাৰ আছে, অনুচ্ছেদ 20 মনত ৰাখিব। তাৰপৰা জীৱন আৰু ব্যক্তিগত স্বাধীনতা, আপোনাৰ ৰাইট টু লিভ এণ্ড প্ৰাইভেচি স্বাধীনতা, ঠিক আছে, এইটো মনত ৰাখিব। এইটো আমাৰ অনুচ্ছেদ 21ত আছে। তাৰপৰা আৰ্টিকল 4 নম্বৰটো আছে বিশেষ পৰিস্থিতিত আটক আৰু আবদ্ধকৰণৰ বিৰুদ্ধে সুৰক্ষা। এইটো আছে অনুচ্ছেদ 22 নম্বৰত, মনত ৰাখিব। তাৰপিছত আহিলে শোষণৰ বিৰুদ্ধে অধিকাৰ। শোষণৰ বিৰুদ্ধে অধিকাৰ আছে আমাৰ আৰ্টিকল 23 and 24, যিটো অনুচ্ছেদ 23 আৰু অনুচ্ছেদ 24ত আলোচনা কৰা আছে। প্ৰথমত মানৱ জীৱন আৰু শ্ৰমিকসকলৰ ওপৰত হোৱা প্ৰণয়ন কাৰ্য নিষিদ্ধকৰণ। আমাৰ যি শিশু শ্ৰমিক বা আপুনি মানুহৰ জীৱন আপোনাক মানুহক শ্ৰমিক হিচাপে বা আজি মানুহক বেচা কিনা কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ আপোনাৰ নিষিদ্ধকৰণ, বুজিলে। তাৰ ওপৰত আপুনি শোষণৰ বিৰুদ্ধে অধিকাৰ, এইটো হ'ল অনুচ্ছেদ 23 হয়। তাৰপৰা সংকটময় কাম কাজত শিশু নিয়োগ নিষিদ্ধকৰণ, অনুচ্ছেদ 24, যিটো আমাৰ সংকটময় পৰিৱেশ মানে আপোনালোকে জানে 14 বছৰ তলৰ ল'ৰা ছোৱালী কোনো বিপদজনক কাম কাজত নিয়োজিত কৰিব নোৱাৰে, সেইটো আৰ্টিকল 24ত আলোচনা কৰা আছে, অনুচ্ছেদ 24 মনত ৰাখিব। তাৰপিছত ধৰ্মীয় স্বাধীনতা অধিকাৰ। হিতাহিত জ্ঞান আৰু মুক্ত ব্যক্তিগত অধিকাৰ, আপোনাৰ হিতাহিত জ্ঞান আৰু মুক্ত ব্যক্তিগত অধিকাৰ, অনুচ্ছেদ 25। ধৰ্মীয় কাৰ্যকলাপসমূহ পৰিচালনা অধিকাৰ, এইটো হ'ল আৰ্টিকল 26 বা অনুচ্ছেদ 26 নম্বৰত। তাৰপিছত আহিলে ধৰ্মীয় উন্নয়নৰ নামত কোনো ধৰণৰ কৰ পৰিশোধৰ বিৰুদ্ধে স্বাধীনতা। আমাৰ ধৰ্মীয় কাৰণত কোনো আপুনি কৰ কাটল দিব নালাগে, সেইটো আলোচনা কৰা স্বাধীনতা আছে, অনুচ্ছেদ 27। নিৰ্দিষ্ট শৈক্ষিক প্ৰতিষ্ঠানসমূহত ধৰ্মীয় নিৰ্দেশনাৰ স্বাধীনতা, এইটো হ'ল আৰ্টিকল 28, অনুচ্ছেদ 28 মনত ৰাখিব। তাৰপিছত আহিলে শৈক্ষিক আৰু সাংস্কৃতিক অধিকাৰ। সংখ্যালঘুৰ লোকৰ ভাষা, হস্তলিপি নাইবা সংস্কৃতি সুৰক্ষা প্ৰদান, অনুচ্ছেদ 29 মনত ৰাখিব। তাৰপৰা 2 নম্বৰত আছে সংখ্যালঘু লোকৰ বাবে শৈক্ষিক প্ৰতিষ্ঠান স্থাপন আৰু প্ৰশাসন, অনুচ্ছেদ 30। এইটোত আপোনাৰ মানে আপোনাৰ সংখ্যালঘু যিটো আমি মাইনৰিটিজ, তেওঁলোকৰ কাৰণে শৈক্ষিক প্ৰতিষ্ঠান খুলিব পাৰিব বা তেওঁলোকৰ শৈক্ষিক প্ৰতিষ্ঠানৰ নিজৰ ভাষাৰ নিজৰ ধৰ্মীয় কিছুমান আলোচনা কৰিব পাৰিব। এইটো অনুচ্ছেদ 30 নম্বৰ অনুচ্ছেদত দিয়া আছে। তাৰপিছত আমাৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, যিটো সাংবিধানিক আমি ৰাইট টু কনষ্টিটিউচনেল ৰেমেডিজ বুলি কওঁ। এইটো সংবিধানৰ আমাক কৈছিলে B.R. আম্বেদকাৰে কৈছিলে হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন। এইটো আমাৰ ইয়াত এই সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰত 5টা ৰিটছ আছে, সেইটো মনত ৰাখিব। আৰু এই 5টা ৰিটছ পূৰণ কৰি আপোনালোকে আমাৰ উচ্চতম ন্যায়ালয়ত, যিটো ছুপ্ৰিম কোৰ্ট বুলি কওঁ, এই ছুপ্ৰিম কোৰ্টত আপোনালোকে যাব পাৰে যদিহে আপোনালোকৰ মৌলিক অধিকাৰসমূহ খণ্ডন হয়, তেতিয়া আপোনালোকে ছুপ্ৰিম কোৰ্টত যাব পাৰিব। এই কি আছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ? প্ৰথম হৈছে বন্দী প্ৰত্যক্ষীকৰণ, লেখ পৰমাদেশ, তাৰপিছত নিষিদ্ধকৰণ, উৎপ্ৰেক্ষণ, লেখ আৰু অধিকাৰ পিছা আদিৰে প্ৰদান কৰা মৌলিক অধিকাৰসমূহ বলবৎ কৰাৰ ক্ষেত্ৰত সমাধান। আপোনালোকে মনত ৰাখিব, এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়, কিয়নো ভাৰতীয় সংবিধানৰ প্ৰশ্নসমূহ প্ৰায় এক্সামতে আমি দেখিবলৈ পোৱা যায়। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সোধে। যোৱাবাৰ যিটো আমাৰ SI কেঞ্চেল হ'ল, তাতো সংবিধানৰ আহিছিলে কুৱেশ্যন, আপোনাৰ ৰাইট টু ইকুৱেলিটি এটা কুৱেশ্যন আহিছিলে নেকি আৰ্টিকল 17ত, নেক্সট 18 এনেকৈ এটা আৰ্টিকল আহিছে, মোৰ বৰ্তমান মনত নাই। মই ভাবোঁ এই ভিডিঅ'টোৱে আপোনালোকৰ বহুত উপকৃত হ'ব। যদি এই ভিডিঅ'টো ভাল পালে কমেণ্ট কৰিব, আগলৈও মই তেনেদৰে ভিডিঅ' দিবলৈ উৎসাহ হ'ম, শ্বেয়াৰ কৰিব। থেংক ইউ।